হয় আজি সন্ধিয়া ৰাণীগঞ্জ অঞ্চলৰ কুচিয়াঘাটি গাঁৱত শাহজালাল হক আৰু নাজিমা বেগমক কোনোবাই দুৰ্বৃত্তই যোৱাকালিয়েই নিশা হানিকুচি হত্যা কৰি থৈ গৈছে। আজি সন্ধিয়া মই ফোনযোগে গম পালোঁ যে এনেকুৱা হাজবেণ্ড ৱাইফক হানিকুচি হত্যা কৰিছে। তৎক্ষণাত আমি ঘটনাস্থলীত উপস্থিত হৈছোঁ আৰু উপস্থিত হৈ তেখেতৰ মৃত্যু সচক্ষে চাই বৰ দুখ অনুভৱ হৈছে যে এনেকৈ আৰু শাহজালাল আৰু নাজিমা কিমান শাহজালাল আৰু নাজিমাৰ মৃত্যু হ'ব, আমি কিমানজনক এনেকুৱা হেৰাম। বিলাসীপাৰা এতিয়া ক্ৰিমিনেলৰ কাৰণে জোন হৈ গৈছে, এটাৰ পিছত এটা মানুহৰ মৃত্যু হৈ আছে। আমি তাহানিতে কৈছিলোঁ যে সদৌ অসম গৰিয়া মূৰীয়া দেশী জাতীয় পৰিষদে তাহানিতে কৈছিল যে বিলাসীপাৰা এতিয়া ক্ৰিমিনেলৰ জোন হৈ গৈছে, বিলাসীপাৰাত মানুহৰ নিৰাপত্তা নোহোৱা হৈ গৈছে, এজনৰ পিছত এজনকৈ মানুহৰ মৃত্যু হৈ আছে। এই গাঁৱতে বিগত 4-5 বছৰমান আগত হাজবেণ্ড ৱাইফক গুলীয়াই হত্যা কৰি থোৱা হ'ল। ঘটনা একো নহ'ল, তদন্ত একো নহ'ল, এজন ক্ৰিমিনেলকো প্ৰয়াত্ত কৰা নহ'ল। ঠিক ইয়াৰ পৰা 4-5 কিলোমিটাৰ দূৰত বাঘমাৰী ঠিক তেনেকৈ হাজবেণ্ড ৱাইফক এনেকৈ হানিকুচি হত্যা কৰি থোৱা হ'ল। আজিলৈকে এজনো আসামীক প্ৰয়াত্ত কৰা নহ'ল। আজি এনেকৈ শাহজালাল আৰু নাজিমাক এনেকৈ হত্যা কৰা হৈছে। কালি পৰহি মানুহ পাহৰি যাব, মানুহৰ এজনো আসামীক প্ৰয়াত্ত কৰা নহ'ব। আপোনালোকে দেখিছে বিলাসীপাৰা মাজমজিয়াত কিছুদিন আগত বাছেৰ আলী নামৰ এজন 2মান যুৱকক ৰাতি নিজেই ওচৰৰ পৰা হত্যা কৰি থোৱা হ'ল। আজিলৈকে এজনো আসামীক প্ৰয়াত্ত কৰিব পৰা। আজি এই ঘটনাটো কি তাৰ আমি জনাব। গতিকে আমি সদৌ অসম গৰিয়া মূৰীয়া দেশী জাতীয় পৰিষদৰ পৰা আগৰ পৰাই দাবী জনাইছোঁ যে এনেকৈ হোম ডিপাৰ্টমেণ্ট এনেকৈ হাত সাৱটি বহি নাথাকিলে নহ'ব। আপোনালোকে লক্ষ্য কৰিছে ৰাণীগঞ্জ আৰু সাবৰগ্ৰামৰ নিচিনা থানাত পৰ্যাপ্ত পৰিমাণৰ আৰক্ষী নাই। এজন SI এজন ASI দি এনেকৈ এখন থানা কেনেকৈ চলে। গতিকে আমি ধুবুৰী জিলা আৰক্ষী অধীক্ষক মহোদয়ক আমি দাবী জনাইছোঁ যে মানুহক হয় নিৰাপত্তা দিয়ক, নহ'লে আপোনালোকে হাত দাঙি দিয়ক। ৰাইজে আমাক নিৰাপত্তা দিব, ৰাইজে নিৰাপত্তা দিব। গতিকে পুলিচৰ নামত এনে ভেকো ভাওনা এনেকুৱা নচলিব। কাৰণ এখন থানাত কমচে কম 10জনমান চাব ইন্সপেক্টৰ লাগে, ASI লাগে, কনষ্টেবল লাগে। তেনে ক্ষেত্ৰত আপোনালোকে যাওক, এখন থানাত যদি এজনৰ বেছি SI পায় তেতিয়া আমাক ক'ব। এই হত্যাকাণ্ড চকা অস্ত্ৰৰ নে হত্যাকাণ্ডটো কেনেদৰে হত্যা কি সন্দেহ হয়? হত্যাকাণ্ডত এতিয়া প্ৰিপ্লেন হত্যাকাণ্ড। গতিকে এনেকুৱা হত্যাকাণ্ড হৈ আছে, আগতো এনেকুৱা হত্যাকাণ্ডটো কি লৈ মানে চকা অস্ত্ৰ নে বন্দুক? একদম চোকা অস্ত্ৰে ডিঙিয়ে একদম কাটি নৃশংস হত্যা। ইয়াতকে আৰু মানুহৰ মৃত্যু, ইয়াতকে দুখজনক, ইয়াতকে বেদনাদায়ক মৰ্মান্তিক মৃত্যু বুলি ক'ব লাগিব। যোৱাকালি ঘটনাটো সংঘটিত হ'ল কিমান সময় পিছত আচলতে? যোৱাকালি একচুৱেলি ৰাতিয়ে তেওঁৰ মৃত্যু হৈছে। কাৰণ গোটেই দিনটো তেওঁৰ ছোৱালী যিহেতু গুৱাহাটীত মেডিকেল কোচিং কৰি আছে, তেওঁৰ ছোৱালী তেওঁ বাৰে প্ৰতি ফোন কৰি আছিল, কিন্তু ফোন নুঠোৱাৰ কাৰণে ছোৱালীজনীয়ে আংকেল এজনক ফোন কৰিছে যে মোৰ দেউতাক কিয় ফোন উঠোৱা নাই। আংকেলজন আহি গেট ভাঙি ভিতৰত সোমাই চাই যে তাইৰ মা দেউতা মৃত্যুবৰণ হৈছে। গতিকে আমি বৰ দুখ পাইছোঁ যে আমি সদৌ অসম গৰিয়া মূৰীয়া দেশী জাতীয় পৰিষদৰ পৰা দাবী জনাইছোঁ যে শাহজালাল আৰু নাজিমা এনেকুৱা নাজিমাৰ ইয়াৰ যাতে শেষ মৃত্যু, ইয়াতকৈ যাতে কাম কৰিছিল। তেখেত আমাৰ আদালতৰ তৰণী আছিল আৰু তেওঁ এজন খুব অমায়িক ভদ্ৰ ল'ৰা আৰু তেখেতৰ নিচিনা আৰু CPIMৰ এজন ডিষ্ট্ৰিক্ট সভাপতি, তেখেত ধুবুৰী জিলা সভাপতি। গতিকে তেওঁ এজন ৰাজনীতিৰ লগত বহুদিন আগৰ পৰা জড়িত আছিল, কিন্তু তেওঁৰ নীতি থকা মানুহ, বহুত অমায়িক মানুহ, ভদ্ৰ ল'ৰা। তেখেতৰ নিচিনা ল'ৰা ৰাণীগঞ্জ অঞ্চলত খুব কম আছে। কি ঘটনা হ'ব পাৰে ইয়াত? মোৰ এটা আইডিয়া, হয়তো ডকাইতি কৰিব আহিছে। কাৰণ এনেকুৱা ডকাইতিৰ কেইদিনমান আগত আপোনালোকে হেৰি কৰিছে, চচাৰ গাঁৱত মাজনিশা এদল যুৱকে আহি মদন ৰায় নামৰ ল'ৰা এজনক বেয়াভাৱে মাৰপিট কৰিছে। পিছত অৱশ্যে আমাৰ ধুবুৰী জিলা আৰক্ষী অধীক্ষক মহোদয়ে তাৎক্ষণিকভাৱে দুৰ্বৃত্তকেইজনক কৰাপ্ত কৰিছে। আমি এইটো ক্ষেত্ৰত আমি দাবী কৰিছোঁ যে ধুবুৰী জিলা আৰক্ষী অধীক্ষক মহোদয়ে যাতে এই ক্ষেত্ৰতো যাতে তাৎক্ষণিকভাৱে ব্যৱস্থা লৈ দুৰ্বৃত্তক যাতে কৰায়ত্ব কৰে।